বছৰ এতিয়াতো আৰু 2টা বছৰ হ'বলৈ শেষ হ'বলৈ গৈ আছে। এটাও কাম হোৱা নাই, এটাও কাম আনিব পৰা নাই, কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আনিব পৰা নাই। 1500 কোটি টকা তেখেতসকলে একৰ্ডৰ জৰিয়তে পোৱাৰ কথা আছিলে, আজিলৈকে 15 পইচাও তেখেতসকলে আনিব পৰা নাই। কোনো অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে স্থাপন কৰিব পৰা নাই। বিপিএফৰ আমোলৰ হাগ্ৰামা মহিলাৰীয়ে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক ফাউণ্ডেশ্যন কৰিছিলে এতিয়া হৈ গ'ল। এইবিলাকৰহে আজি মুকলি কৰাৰ ৰিবন ফিটা এইবিলাক কাটি আছে। ক'ৰবা বিপিএফৰ আমোলৰ চেংচন দি অহা যিবিলাক অলৰেডি চেংচন হোৱা স্কিম এইবিলাকৰ ফাউণ্ডেশ্যন তেখেতসকলে কৰি আছে। নিজৰ আমোলৰ পৰা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ আঁচনি ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান অসম চৰকাৰৰ ফালৰ পৰাই হওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰাই হওক তেখেতসকলে আজিলৈকে আনিব পৰা নাই। সেইটো আজি স্পষ্টভাৱে মই কোৱা কথা নহয়, ৰাইজেও দেখা পাইছে। আৰু স্পষ্ট কথা হ'ল এতিয়া আমাৰ BTCৰ ডেপুটি চিফ ডাঙৰীয়া গোবিন্দ বসুমতাৰী তেখেতে BTCৰ ডেপুটি চিফ হয়, তেখেতে নিজে স্বীকাৰ কৰিছে। তেখেতক মই ধন্যবাদ দিছোঁ। তেখেতে মানে সৎ সাহসী মানুহ আৰু সত্য কথাটো তেখেতে লুকুৱাই ৰাখিব বিচৰা নাই। তেখেতে সত্য কথাটো আচল ঘটনাটো স্বীকাৰ কৰিছে যে হয় আমি এই অঞ্চলত আমাৰ চৰকাৰ অহাৰ পৰা একো কাম কৰিব পৰা নাই, একো দিব পৰা নাই। 2টা 3টা দলটো লগত লৈ পেলাই কাম কৰাৰ কাৰণে আমি BTCৰ একো উন্নয়নৰ কাম কৰিব পৰা নাই বুলি যিহেতু ডেপুটি চিফে নিজে যিহেতু স্বীকাৰ কৰিছে, ইয়াৰ পিছত আকৌ মানে তেওঁলোকে যে কাম কৰিব পৰা নাই বা কাম কৰা নাই এইটো প্ৰমাণ দিবলৈ বেলেগ আৰু যুক্তিৰ কোনো প্ৰয়োজনেই নাই।